গাঁৱলীয়া বনৌষধি দৰৱৰ কথা ভাবিলে লাগে যে ই সেউজীয়া হয়, গছৰ পৰাহে বনাইছে, সেইকাৰণে খালে একো অসুবিধা নহ'ব। আপুনি যদি গাঁৱলীয়া দৰৱ খায়, এই গাঁৱলীয়া দৰৱ কিমান ভয়ানক হ'ব পাৰে, আমাৰ দেহৰ অংগবোৰ কেনেকৈ নষ্ট কৰিব পাৰে, এই সকলোবোৰ কথাৰ ওপৰত আজি এই ভিডিঅ'টোত কথা পাতিম। আজিৰ এই ভিডিঅ'টোত বহুত বেছি ইম্পৰ্টেণ্ট বিষয় এটাৰ ওপৰত কথা পাতিম। আপুনি যাতে ভিডিঅ'টো একেবাৰে শেষলৈ চাই আৰু আপোনাৰ মতামত শেষত কমেণ্টত জনায়। আপুনি যদি এই চেনেলটোলৈ প্ৰথমবাৰ আহিছে, মই হৃদয়জ্যোতি ডেকা, এজন MBBS ষ্টুডেণ্ট, আৰু এই চেনেলটোৰ মাধ্যমেৰে মই স্বাস্থ্য সম্পৰ্কীয় যিবোৰ গুৰুত্বপূৰ্ণ বিষয় আছে সেইবোৰক সহজ ভাষাত আপোনালোকৰ ওচৰত লৈ আহোঁ। এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আগলৈও পাই থাকিবলৈ চেনেলটোক ছাবস্ক্ৰাইব কৰক আৰু মোক ইনষ্টাগ্ৰামত ফ'ল' কৰক। আমাৰ অসমত বিভিন্ন ধৰণৰ বনৌষধি গছ বা লতাবোৰ পোৱা যায়। অতি সহজতে আমাৰ ঘৰৰ চোতালতেই হওক বা বাৰীৰ পিছফালেই হওক বা ৰাস্তাৰ ওচৰে পাজৰেই হওক অসংখ্য বনৌষধি গছবোৰ পোৱা যায়, যাক আমি মেডিচিনেল প্লেণ্ট বুলিও কওঁ। এই গছ বা লতাবোৰৰ ডাল, পাত, ফুল, ফল, শিপা আৰু গছৰ বাকলিবোৰ মেডিচিন হিচাপে ব্যৱহাৰ কৰি থকা আমি আমাৰ গাঁৱে ভূঞে দেখি আহিছোঁ। এই গছবোৰত বিভিন্ন ধৰণৰ কেমিকেল থাকে। আমি যেতিয়া ইয়াক খাওঁ, সেই বেলেগ বেলেগ কেমিকেলবোৰে আমাৰ দেহত বেলেগ বেলেগ ধৰণত কাম কৰে। কোনোবাটো কেমিকেলে যদি বেমাৰটো সঁচাকৈ ভালো কৰি দিয়ে, আকৌ কোনোবাটো কেমিকেলে বেলেগ এটা নতুন বেমাৰ কৰি পেলাব, যিটো আমাৰ দেহত আগতে নাছিলেই। এই গছবোৰত আমাৰ দেহত থকা বেক্টেৰিয়াবোৰ মাৰিব পৰা ক্ষমতা, ষ্টেৰইড, ইয়াৰ উপৰিও ব্ৰেইনৰ কিছুমান ডাঙৰ ডাঙৰ বেমাৰ ঠিক কৰিব পৰা ক্ষমতা থকা কেমিকেল পোৱা যায়। কিন্তু তাৰপিছতো মই কিয় কৈ আছোঁ যে গাঁৱলীয়া দৰৱ বেয়া? চাওক, এডাল গছতে ষ্টেৰইডো আছে, বেক্টেৰিয়া মাৰিব পৰা ক্ষমতাও আছে আৰু ব্ৰেইনৰ বেমাৰ ভাল কৰিব পৰা ক্ষমতাও আছে, কিন্তু আপোনাৰতো একে সময়তে গোটেইকেইটা মেডিচিন প্ৰয়োজন হোৱা নাই। কি হ'ব তেনেকুৱা কৰিলে? প্ৰয়োজন হ'ব, দেহৰ অংগবোৰ নষ্ট হ'ব ধৰিব। আপোনাক লাগিছিল বেক্টেৰিয়া মাৰিব পৰা দৰৱটো, কিন্তু আপুনি লগতে ষ্টেৰইডো খাই আছে। এইটো ভাল জানো? নিজেই ভাবি চাওকচোন। এতিয়াতো আপুনি এইটো ভাবিব পাৰে যে যিবোৰ MBBS ডক্টৰে মেডিচিন দিয়ে, মডাৰ্ণ মেডিচিনবোৰ, সেইবোৰতো ছাইড ইফেক্ট থাকে, সেইবোৰো বেয়া হ'ব লাগে। আপুনি যে খায়, আমি যে খাওঁ মেডিচিনবোৰ, টেবলেটবোৰ, ইনজেকশ্যন যে লওঁ, সেই মেডিচিনবোৰ আচলতে ক'ৰ পৰা আহিল? গছবোৰত যিবোৰ কেমিকেল আছে, যিবোৰ এটা নিৰ্দিষ্ট ঔষধি গুণ আছে, সেই এটা এটা কেমিকেলক উলিয়াই তাৰ ওপৰত পৰীক্ষা নিৰীক্ষা কৰি চোৱা হয় যে সেই কেমিকেলটো বা মেডিচিনটোৱে সেই বেমাৰটোত কাম কৰিবনে নাই, কৰিলেও কিমানখিনি ড'জত কাম কৰিব, নিতৌ কিমান পৰিমাণে খাব লাগিব। মেডিচিনটোৰ পৰা কিবা ছাইড ইফেক্ট বা দেহত ডেমেজ হ'ব নেকি? কিবা বেলেগ বেমাৰ থকা মানুহে সেই মেডিচিনটো খাব পাৰিবনে নাই? এই সকলোবোৰ বস্তু পৰীক্ষা নিৰীক্ষা কৰি চোৱাৰ পিছতহে সেই কেমিকেলটো টেবলেট বা ইনজেকশ্যন বা জেলিৰ ফৰ্মত বজাৰত আহে। তাৰ পিছতো যদি দেখা যায় যে নতুন মেডিচিন এটাই আমাৰ দেহত বেয়াভাৱে এফেক্ট কৰি আছে, তেতিয়াহ'লে সেই মেডিচিনটো বন্ধ কৰি দিয়া বা বেন কৰি দিয়া হয়। মেডিচিন এটাৰ ৰিস্ক কিমান আৰু তাৰ পৰা বেনিফিট কিমান হৈছে সেইটো কেলকুলেট কৰা হয়। যদিহে কোনো মেডিচিন এটাৰ মানুহ এজনৰ তাত বেনিফিটছ বহুত বেছি হৈছে, কিন্তু তাৰ তুলনাত ৰিস্ক বা বেয়া এফেক্ট কম হৈছে আৰু সেই বেয়া এফেক্টটো অন্য কিবা মেডিচিনেৰে ভাল কৰিব পাৰি, তেতিয়াহ'লে সেই মেডিচিনটো ব্যৱহাৰত লোৱা হয়। ইয়াক ৰিস্ক বেনিফিট ৰেচিঅ' বুলি কোৱা হয়। টেবলেট বনোৱা মানে মই এইটো কোৱা নাই যে গছডালৰ ফল বা পাতটো গুড়া কৰি টেবলেট বনায়। হাৰ্বেল মেডিচিন বা গাঁৱলীয়া মেডিচিনবিলাকতো এনেকুৱাই কৰা হয়। কিন্তু এলোপেথিক বা মডাৰ্ণ মেডিচিনবোৰত গছডালৰ পৰা এটা নিৰ্দিষ্ট কেমিকেল উলিয়াই সেই কেমিকেলটোৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হয়, ইয়াক ষ্টাডি কৰি কৃত্ৰিমভাৱে লেবৰেটৰীত সেই কেমিকেলটো প্ৰস্তুত কৰা হয় আৰু তাৰ পৰাই টেবলেট বা ইনজেকশ্যন বনোৱা হয়। এই মডাৰ্ণ মেডিচিনবোৰক চোৱা চিতা কৰাৰ কিছুমান সংস্থা আছে, ইণ্ডিয়াতো আছে আৰু গোটেই পৃথিৱীজুৰিও আছে, যেনেকৈ FDA এইবিলাক। কিন্তু গাঁৱলীয়া দৰৱৰ ক্ষেত্ৰত কিবা তেনেকুৱা সংস্থা আছে জানো? এবাৰ নিজেই ভাবি চাওকচোন। এই যে ধতুৰা গছবোৰ আছে, সেই ধতুৰা গছবোৰৰ গুটিবোৰ আগৰ মানুহবিলাকে জ্বলাই তাৰ ধোঁৱাটো শুনিছিল, যাৰ এষ্ঠমাৰ প্ৰব্লেম আছিলে। পিছত পৰীক্ষা নিৰীক্ষা কৰি দেখিলে যে এই গছডালত বহুত বেলেগ বেলেগ কেমিকেল আছে, যিবোৰ এতিয়া বেলেগ বেলেগ বেমাৰৰ মেডিচিন হিচাপে, টেবলেট বা ইনজেকশ্যন হিচাপে ব্যৱহাৰ কৰা হয়। গাঁৱলীয়া দৰৱ মানে মই অকল সেই গাঁৱত আইতা ককাহঁতে দিয়া বনৌষধিবোৰৰ কথা কোৱা নাই। দোকানত বা ফাৰ্মাচীত পোৱা প্ৰত্যেকটো হাৰ্বেল মেডিচিন বা আয়ুৰ্বেদিকৰ নামত বিকা দৰৱ, যিবোৰৰ কোনো বৈজ্ঞানিক প্ৰমাণ নাই যে এইটো মেডিচিন এইটো বেমাৰৰ কাৰণে উপযোগী, সেই সকলোবোৰ মেডিচিনেও লিভাৰ বা কিডনি ডেমেজ কৰিব পাৰে। মই সেইবোৰ মেডিচিনৰ কথা কোৱা নাই যিবোৰ মেডিচিন এজন আয়ুৰ্বেদিক ডক্টৰে আপোনাক প্ৰেছক্ৰিপশ্যনত লিখি দিয়ে। MBBS ডক্টৰ এজনে যেতিয়া এলোপেথিক মেডিচিন দিয়ে, যদি সেই মেডিচিনটোৱে লিভাৰ বা কিডনি এফেক্ট কৰিব পাৰে, প্ৰথমে পেচেণ্টৰ লিভাৰ ফাংচন টেষ্ট আৰু কিডনি ফাংচন টেষ্ট কৰিব দিয়ে বা সুধি লয় যে আগতে লিভাৰ বা কিডনিৰ কিবা বেমাৰ হৈছিল নেকি, তাৰ পিছতহে মেডিচিনটো দিয়ে। আমি যে কথা পাতিলোঁ গাঁৱলীয়া দৰৱবোৰ বেয়া, আচলতে এইবোৰ কিয় বেয়া? আমাৰ গাঁওবোৰত বিভিন্ন ধৰণৰ বেমাৰত বিভিন্ন ধৰণৰ গাঁৱলীয়া দৰৱ দিয়া হয় আৰু সেই সকলোবোৰ মেডিচিনে বিশেষকৈ লিভাৰ আৰু কিডনি নষ্ট কৰি পেলায়। আমি কেইটামান উদাহৰণ চাওঁ। আমাৰ যদি খোৱা লোৱা কৰিব মন নাযায়, ভাগৰ লাগি থাকে, তেতিয়া ঘৰৰ মানুহে কয় যে জণ্ডিছ হ'ব পাৰে, জাৰিব লাগিব। আৰু আপুনি যেতিয়া জাৰিব যায়,
আপোনাক কয় যে আপোনাৰ জণ্ডিছ হৈছে, জণ্ডিছ জাৰিব লাগিব আৰু মই আপোনাক গাঁৱলীয়া দৰৱ দিম, ভাল পাই যাব। জণ্ডিছ থাককেই বা নাথাককে হালধীয়া পানী উলিয়াই জণ্ডিছ হোৱা বুলি একেবাৰে ডিক্লেয়াৰ কৰি দিয়ে। আচলতে জণ্ডিছ হ'লে হাত ভৰি ধুই দিলে এনেকুৱা কোনো ধৰণৰ হালধীয়া পানী নোলায়েই। যিবোৰ জণ্ডিছ সাধাৰণতে ভাইৰাছৰ ইনফেকশ্যনৰ কাৰণে হয়, সেইবোৰ নিজে নিজে কোনো মেডিচিন নোলোৱাকৈ ঠিক হৈ যায়। বা যদি কাৰোবাৰ ডক্তৰক দেখুৱাবলগীয়াও আছিল বা ভালকৈ ট্ৰিটমেণ্ট কৰাৰো প্ৰয়োজন আছিল, তেতিয়াহ'লে এই জাৰা ফুকা কৰি গাঁৱলীয়া দৰৱ খাই থকাৰ ফলত সময়ত উন্নত চিকিৎসা নাপাব। আৰু এই গাঁৱলীয়া দৰৱে লিভাৰ বা কিডনিটো নষ্ট কৰিহে পেলায়, যাৰ ফলত হস্পিটেলত ভৰ্তি হ'বলগীয়া হয়। আৰু যদি উন্নত চিকিৎসা নাপায়, তেতিয়াহ'লে জীৱনটো সংকটত পৰিব পাৰে। সেয়েহে যেতিয়া এজন লিভাৰ ডেমেজ হোৱা পেচেণ্ট হস্পিটেলত আহে, ডক্তৰে প্ৰথম মদ্যপান কিমান পৰিমাণে কৰে সেইটো সোধাৰ পিছতে সোধে যে আপুনি কিবা গাঁৱলীয়া দৰৱ খাই আছিলে নেকি। নিতৌ হস্পিটেলত গাঁৱলীয়া দৰৱ খাই হস্পিটেলত ভৰ্তি হ'বলগীয়া পেচেণ্ট আহে। আৰু সেই গাঁৱে ভূঞে জাৰা ফুকা কৰা মানুহবোৰৰ মতে জণ্ডিছ দুটা ধৰণৰ হয়, এটা বগা জণ্ডিছ আৰু এটা হালধীয়া জণ্ডিছ। মেডিকেলৰ কিন্তু কোনো এখন বুকতে এই বগা জণ্ডিছ আৰু হালধীয়া জণ্ডিছৰ কথা নাই। হালধীয়া জণ্ডিছটো বাৰু আমি জানিলোঁ, চকু ছাল এইবোৰ হালধীয়া হৈ যায়। কিন্তু বগা জণ্ডিছ মানে আচলতে যিবোৰ মানুহৰ এনিমিয়া থাকে, যাৰ দেহত হিমগ্ল'বিন বা তেজ কমি যায়, যাৰ অকণমান কাম কৰিলে ভাগৰ লাগে। এনিমিয়াটো কিন্তু জণ্ডিছ নহয়। এইটোকো জণ্ডিছৰ নাম দি গাঁৱলীয়া দৰৱ দিয়ে আৰু পিছত গৈ লিভাৰ ডেমেজ হয় আৰু হস্পিটেলত ভৰ্তি হ'বলগীয়া হয়। আজি কেইদিনমান আগৰ কথা, মই আমাৰ আইতা এজনীৰ খবৰ ল'ব গৈছিলোঁ, বেমাৰ হৈ আছিল। গৈ দেখিলোঁ যে আইতা বিচনাত। গৈ সোধোতে গম পালোঁ যে বেজ এজনে জাৰা ফুকা কৰি কৈছে বোলে আইতাৰ জণ্ডিছ বহুত বেছি বাঢ়ি গৈছে আৰু তাৰ কাৰণে পেটৰ নাড়ীবোৰ ফুলি ফুলি গৈছে আৰু চকুকেইটা বহুত বগা হৈ গৈছে। চিৰিয়াছ আৰু জাৰিব লাগিব, তেতিয়াহে ভাল পাব। তেনেতে আইতাই ক'লে, বাবা চাচোন ডক্তৰক দেখুওৱা ৰিপৰ্টখিনি। মই ৰিপৰ্ট চাই দেখিলোঁ অলৰেডি কেইদিনমান আগতে ডক্তৰে লিভাৰ ফাংচন টেষ্ট কৰাইছিল আৰু সেই ৰিপৰ্টত গোটেইখিনিয়ে পূৰা নৰ্মেল আছে আৰু আইতাৰ চকু, ছাল, মুখ, জিভা এইবোৰ ক'তোৱে জণ্ডিছৰ চাইন নাই। আইতাৰ ৰিপৰ্টৰ মতে ব্লাডত হিমগ্ল'বিন অলপ কমি আছিলে, সেইকাৰণে এনিমিয়াৰ কাৰণে আইতাৰ চকুটো বগা হৈ আছিল। তেনেকৈ জণ্ডিছ নোহোৱা মানুহ এজনক জণ্ডিছ হোৱা বুলি কৈ একেবাৰে পেটৰ নাড়ী ফুলি যোৱা বুলি কোৱাটো কিমান গ্ৰহণযোগ্য জনাবচোন কমেণ্টত। আজিকালি মাৰ্কেটত এনেকুৱা বহুত ধৰণৰ হাৰ্বেল বা আয়ুৰ্বেদিক মেডিচিন পোৱা যায়, কয় যে এইবোৰ খালে বেমাৰ নহয় কেতিয়াও। এইবোৰ একেবাৰে মিছা কথা। এনেকুৱা কোনো ধৰণৰ মেডিচিন নাই, এলোপেথিকেই হওক বা আয়ুৰ্বেদিকেই হওক বা যি ধৰণৰ পেথিয়েই হওক। যদিহে আপুনি হেল্ডি জীৱন জীয়াই আছে, হেল্ডি খোৱা লোৱা কৰি আছে, এক্সাৰচাইজ কৰি আছে, মদ চিগাৰেট এইবোৰৰ পৰা দূৰত আছে, তেতিয়াহে আপুনি বেমাৰৰ পৰা দূৰত থাকিব পাৰিব। কিছুমান মেডিচিনে এনেকুৱা দেখায় যে ইমান দিনত ওজন কমাই দিব বা ইমান দিনত ওজন বঢ়াই দিব বা ব্ৰেইনৰ পাৱাৰ বঢ়াই দিব। এনেবোৰ মেডিচিন খোৱাৰ আগত এবাৰ নিজেও সেই মেডিচিনটোৰ ওপৰত অলপ ৰিচাৰ্চ চাই ল'ব, কিবা বৈজ্ঞানিক প্ৰমাণ আছে নেকি। কোনোবা কৈ দিলে বুলিয়ে বিশ্বাস কৰি নল'ব, তাৰ ওপৰত ৰিচাৰ্চ হৈছে নে চাই ল'ব। এইবোৰৰ ওপৰত আজিকালি বহুত এডভাৰটাইজিং দেখি থাকিব, সেইবোৰ চায়ে বিশ্বাস কৰি নল'ব। এই মেডিচিনবোৰত হাৰ্বেল মেডিচিনটো থাকেই, তাৰ উপৰিও এলোপেথিক মেডিচিনো তাত মিহলাই দিয়া দেখা যায়। বেমাৰটো থাকক বা নাথাকক আপুনি মেডিচিন এনেই খাই আছে, ডেঞ্জাৰটো হ'বই। বহুত সংখ্যক হাৰ্বেল মেডিচিনতে ষ্টেৰইড থাকে, যিটো আপোনাৰ দেহত সেইটো সময়ৰ বাবে বা সেইটো বেমাৰৰ বাবে কোনো উপযোগী নহ'বও পাৰে, বৰঞ্চ বেয়াহে কৰিব। অৱশেষত এটা কথাই কওঁ, সকলোবোৰ প্ৰাকৃতিক বা হাৰ্বেল মেডিচিনেই সুৰক্ষিত নহয়। ইয়াৰ বহুত বেছি ছাইড ইফেক্ট থাকে। নিতৌ হস্পিটেলত লিভাৰ ডেমেজ আৰু কিডনি ডেমেজৰ পেচেণ্ট ভৰ্তি হয়, যিবোৰ মানুহে হয়তো কিবা বেমাৰৰ বাবে গাঁৱলীয়া দৰৱ লৈছিল, নাইবা কোনো আয়ুৰ্বেদিক ডক্তৰৰ পৰামৰ্শ নোলোৱাকৈ আয়ুৰ্বেদিক মেডিচিন খাই আছিল, বা ওজন কমোৱা বা ওজন বঢ়োৱা বা অন্য কিবা হাৰ্বেল মেডিচিন খাই আছিল। আপোনাৰ যদি বেমাৰ হৈ আছে আৰু আপুনি এজন আয়ুৰ্বেদিক ডক্তৰৰ ওচৰত গৈছে আৰু তেওঁ পৰামৰ্শ দিছে এইটো মেডিচিন ইমান দিনৰ বাবে এনেকৈ খাওক, তেতিয়াহ'লে কোনো অসুবিধা নাই। এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, ভিডিঅ'টো যাতে অসমৰ প্ৰত্যেকজন মানুহেই চাব পাৰে। এনেকুৱা স্বাস্থ্য সম্পৰ্কীয় ভিডিঅ'ৰ বাবে চেনেলটোক ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ যদি ভিডিঅ'টোৰ প্ৰতি কিবা ওজৰ আপত্তি আছে তেতিয়াহ'লে কমেণ্ট কৰি নিশ্চয় জনাব। ইমানখিনি কথা মনোযোগেৰে শুনাৰ বাবে ধন্যবাদ। জয় আই অসম।